खुलुमबाय आंनि मुङा मुस्रि हेमन्त बसुमतारी बे समाव फोसावनो लानाय जादों अल आसाम लटारि डिलार्स एस'सिएशननि मावथि बिबानगिरिफ्रा इउपिपिएलआव हाबनानै खामानि मावनो ओंखारबोबाय आरोबाव इउपिपिएलआव हाबफैदों राबां बिएसिनि बिबानगिरि सोद्रोमाफोर दा बेयाव जों फोसावनो लानाय जादों अल आसाम लटारि डिलार्स एस'सिएशननि जयेन्ट नेहाथारि बिबुंथि होनाय कक्लाबारि मौजानि सिङाव थानाय रुमबां नोगोरनिफ्राय আছে এইগিলা সকলক মানে মুখটো দেখা পাব নাপাব ইটো ভাব আহি আছিল মোৰ এনে মোৰ চিৰাঙত মুছুকা বসুমতাৰী মই আগত এনজিঅ'ত কাম কৰিছিলোঁ মানাছত আমাৰ এই মনেন্দ্ৰহুন পাটনাৰ চন্দ্ৰদাহুন তে এইটো এৰি পেলাই মই লটাৰী ছ'চাইটিটো বেছি ভাল পাই লটাৰী ছ'চাইটিত আহিছিল এইটো গেল এটা কথা হ'ল যে আজি এই কৰোণা ভাইৰাছত পৰা আমি কি হ'ল লগৰ আজি আৰু লকডাউন খোলাৰ লগে লগে আপোনালোকে এতিয়া আজি ইমান মানে ভাল মানে জইনিং ইউপিপিএলৰ চেৰেমনি তাতে আমি প্ৰগ্ৰাম ল'ব পাইছে এইটো কাৰণে মই বহুত ধন্যবাদ লগতে আজি আপোনালোকে যি মানে চেৰেমনিটো চলা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু লিডাৰ ছাৰ बे जोंनि एनजिअ माबानिफ्राय लटारि ससाइटिनिफ्राय जोङो अल आसाम डिलार एस'सिएशन दादों ओमफ्राय अल आसाम डिलार एस'सिएशन दानायाव जोंना प्रेसिडेन्टआ नलबारिनि आसामनि ओमफ्राय बेनिफ्राय सेक्रेटारिया आं ओमफ्राय जोंना मुथुराया जइन्ट सेक्रेटारि आसामनि आरो ओमफ्राय बिटिएडिनि मुथुराबो सेक्रेटारि माबादोंमोन आरो ओमफ्राय दा दासिमबो जोंनि ससाइटिया रेजिस्टार जायाखै আমার সোসাইটিতেও রেজিস্টার হওয়া নাই আমি রেজিস্টার করবা লাগিব তে যদি সোসাইটি আমি রেজিস্টার করবা লাগিব তাহলে আমাক ভাল গভর্নমেন্ট লাগিব তে যদি ভাল গভর্নমেন্ট লাগিব অলরেডি বিপিএফ পার্টি আজি 16-17 বছর গভর্নমেন্ট করছে আমাক অলপো হেল্প করা নাই এতিয়া আমি যি ইউপিপিএল যি মানে চিফ হব প্রমোদ স্যার তেখেতো মানে বহুত স্ট্রং মানুহটো আৰু আমাৰ যি ডিলাৰ এসোসিয়েশন কৰা মানে কাম হবা লাগে মোৰ আইডিয়া ইয়াৰ কাৰণে মই আগতে মই আমাৰ মথুৰা ছাৰে মানে বিটিসি মানে প্ৰেচিডেণ্ট ডিলাৰ এসোসিয়েশনৰ আৰু ইফালে আসামৰ মানে জইণ্ট ছেক্ৰেটাৰী তেখেতো মই একবাৰ কৈছিলে যাৰ ইউপিপিএলত প্ৰমোদ ছাৰে আপোনাৰ লগত মানে হেৰি পাইছে তে আপোনালোকে যোগদান দিবি ভালকৈ যদি প্ৰমোদ ছাৰে যদি জিতি যাব আমাৰ কিছুমান কাম কৰিব লগা এইটো আমি কৰিব পাৰোঁ তেতিয়া আমাৰ মথুৰা ছাৰে ক'লে তেখেতে অলপ বেলেগ ছাইডত আমাৰ পাব্লিক এলা হেৰি কৰিব নহয় ৰে ছাৰ আপোনালোকে ভাগ্য আছে প্ৰমোদ ছাৰে জিতি যাব আৰু আপোনালোকৰ এই 22 নং ককলাবাৰী সমষ্টিৰ পৰা প্ৰমোদ ছাৰে চিফ হ'ব আপোনালোকে বহুত কাম কৰিব পাৰিব মই তেখেতক ক'লোঁ তেখেতে পিছত চাম কৈছে তাৰপিছত দুদিন পিছত এদিনা মোক ফোন কৰিলে তে এনেকা আপুনি ৰাজি আছে নে নাই কৈছে কি রাজি একটা কথা কম আপনি সরকারটো চেঞ্জ করব লাগে তেনেহলে কালি পরকি আপনি আহক ইয়াতে জইন কিন্তু ভাল কথা তেনেহলে মই যাম কিয় নাযাম মোৰ গাড়ী তেল কৰা মানে তেল খৰচে নাই হলেও মই যাম ক'লো মই যাম আৰু মোৰ লগত যিমান আছে সব লৈ যাম পিছত গাড়ী কাৰণে আহিব নোৱাৰিলোঁ জাগাও নহ'ল আৰু আমাৰ বহুত আছে ডিলাৰ গেলা কইলে মানে আহি যায় আৰু সব আৰু আমি যিমান পাৰে মানে ডিলাৰৰ ফালৰ পৰা মানে আমি চেষ্টা কৰিম আৰু আমাৰটো চিৰাং ডিষ্ট্ৰিক্টত আমাৰটো মানে আগৰ পৰা মানে ইউপিপিএল আমাৰ কি গভৰ্নমেণ্টটো চেঞ্জ কৰিব লাগে ইউপিপি আনিব লাগিব আজিলৈকে ছাৰ আপোনালোকে বেয়া পাব নালাগে তে আমি ডিলাৰত মানে লটাৰী কাম কৰা হিচাপত আমি বহুত জেগা ফুৰা হয় মেক্সিমাম যদি আমি 50টা ৰাস্তা দিনত যাই 10টা ৰাস্তাহে ভাল 40টা ৰাস্তা কাম নাই ইমান টকা আহি আছে কি কৰিছে টকাটো ইয়াৰ কাৰণে মইতো আমাৰ ইউপিপিএলত মই এনি টাইম মানে সাপোৰ্ট দিয়ে যে আপোনালোকে কেম্পিং কৰি থাকক মই কোনফালে কেম্পিং কৰিব লাগে কৰিম আৰু মই কিছুমান আমি মানে মুছলিম পাই গেলাৰ লগত বঙালী পাই গেলাৰ লগত হিৰি গেলাৰ লগত লগ হৈ মই সবকে কৈ থাকে যে আমাৰ ক'বা গ'লে যি কেণ্ডিডেট এতিয়া ইউপিপি হেৰি বিপিএফত এইটো মোৰে ফাই হয় আমাৰ গাঁৱতে মই তাক কৈ
ধনঞ্জয় ঠিকাদাৰে চবকে সময় ধনঞ্জয় ঠিকাদাৰ আপোনালোকক কি দিছে আপোনালোকেতো কাকো একো দিয়া নাই আজি ধনঞ্জয় কৌঠিত থকা বিল্ডিং 3 4 4 হাজাৰ হাজাৰ মানে গৰু ফাৰ্ম হেৰি ফাৰ্ম ছাগল ফাৰ্ম কাৰো গৰীব মানুহে হেল্প কৰা নাই তে আপোনালোকে কিয় দিছে তাত দিবা নালাগে মই এনেকুৱা কৈ থাকে মোক এইদিনা 2 দিন 3 দিন মান মানে বেলচি মানুহগিলাও গেছি ঘৰত মই মই কৈছে মই এইগিলা নালাগে চৰকাৰ চেঞ্জ হ'ব লাগে মই কৈ আছোঁ তাৰপিছত এনে মই যেতিয়া ফমৰ ছাৰে বিটিআৰ চুক্তি কৰি আনিছিল তেতিয়া মই ৱেলকাম কৰিছিল হেৰি মই এনে আগতে আছিল হেৰি ফমৰ ছাৰৰ লগত মই চিনাকি হোৱা নাই এদিনা ইমান লাখ লাখ মানুহৰ মাজত মই গামছা দিছিল ছাৰক তাৰপিছত ইটো কথা নাই মোৰ এই হাংগামা ছাৰ এই পৰেশ্বৰত তাৰ লগত মই একদম পাৰ্টনাৰ তাৰ লগত মানে তেখেতে মোক কৈ থাকে ছাৰ তাতে যাম মই আপোনাক চিনাকি দিম কৈ দিম নাই ছাৰ পিছত যাম তাৰপিছত এনেকৈ থাকি আছে হ'লেও মই মানে UPPLৰ মানে মই যোগদান আছে এতিয়া আমাৰ ডিলাৰ গেলাব চবকে মই হেৰি কৰিম আৰু আমাৰ ডিলাৰ গেলাটো চবেই মানে নামানা নহয় হয়তো 1জন 2জন থাকিব পাৰে এইটো আমি চেষ্টা কৰিম এইটো এটা কথা হ'ল কি গভৰ্ণমেণ্টটো আমাৰ UPPL হ'ব আৰু চিটটো আমাৰ প্ৰমোদ ছাৰে হ'ব এই হিচাপত আপোনালোকৰ ফালৰ পৰা আমাৰ ছ'চাইটিত মজবুত কৰি দিব লাগিব আৰু আমাৰ সব ডিলাৰ গেলা কিবা নহয় কিবা এটা হেৰি দিব লাগে তে আমাৰতো আমাৰ কোনো কামেই নাই আমি যদি এই টাইমত যদি আমি লটাৰী বেচাব নোৱাৰে আমাৰ ঘৰত সংসাৰ আমি চলাবই নোৱাৰে বেলেগ কামো কৰিব নোৱাৰে আমি হাল বোৱাবও নোৱাৰে ক'ৰবাত হাজিৰা কাম কৰিব যাম ইটোও নোৱাৰে আমি মানে দোকানত যাই মানুহগিলাৰ লগত এটা দুটা কথা গল্প কৰাৰ পিছত টিকেট দিয়াৰ পিছত চাহ পানী খোৱাৰ পিছত আমি ঘৰত আহি যায় এনেকুৱা আমাৰ অভ্যাস হৈ গ'ল ইয়াৰ কাৰণে ছাৰ অনুৰোধ গভৰ্ণমেণ্টটো UPPL হ'ব চিটটো প্ৰমোদ ছাৰে হ'ব মই এইটো জানিয়ে এই হিচাপত আমাৰ জিলাৰ এছ'চিয়েশ্যনটো আপোনালোকক মজবুত কৰি দিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰা পাৰপছত আপোনালোকে আমাক হেল্প কৰিব লাগিব আৰু কিবা এটা অসুবিধা আপোনালোকে আমাক হেল্প কৰিব লাগিব এইটো কাৰণে মই আপোনালোকৰ আজি মই অনুৰোধ গঠন কৰিলে মিলি ইউনিট হিচাপে আৰু আমাৰ ডিলাৰৰ হেৰি আমি যিমান পাৰি ইউনিট হিচাপে থাকিব তেতিয়াহ'লে ভাল হ'ব বেছি কাম কৰিবৰ কাৰণে যিহেতুকে এনে বিভাগীয় আছে লটাৰী বিভাগ আছে কিবা BTC এই হিচাপত আমি আহা নেক্সট মানে আপোনালোকৰ পৰা আমি ছাপোৰ্ট পাব এইটো কাৰণে মোৰ বক্তব্য ইমানে ৰাখিছোঁ